নমস্কাৰ সকলোলৈকে। আৰু মানুহ সকলোবোৰ পৰিস্থিতি দাস নহয় জানো বাৰু। আৰু মানুহে সকলোখিনি ভিডিঅ' বনাইতো বহুতখিনি পৰিয়াল চলি আছে। তেওঁলোকে ভিডিঅ' বনোৱাৰ কাৰণে আজি ৰাইজক কিমানখিনি সহায় কৰিব পাৰিছে নহয় জানো বাৰু। আৰু ভিডিঅ'টো বনোৱাৰ কাৰণেতো তেওঁলোকে দুপইচা পোৱাৰ কাৰণে আজি ইমানখিনি তেওঁলোকে সহায় কৰিবগৈ পাৰিছে। সকলোৱে গৈ আজি ফেচবুকত ভিডিঅ' বনাওক বা ইউটিউবত ভিডিঅ' বনোৱাৰ কাৰণে। আৰু সেয়েহে আমি যিদৰে নিজৰ কামখিনি কৰিলেহে যে আমি টকা পইচা পাওঁ, সেইদৰে ভিডিঅ'টো তেওঁলোকে এতিয়া কিবা এটা হ'লে বুলিতো ভিডিঅ' নবনালেতো তেওঁলোকে নহ'ব, বনাবই লাগিব। আৰু তেতিয়াহে তেওঁলোকে দুপইচা পাব। কাৰণ কিছু সংখ্যক মানুহ এনেকুৱা আছে যে ফেচবুকত ভিডিঅ' বনায় আৰু তেওঁলোকে ঘৰখন চলি আছে, পৰিয়ালটো চলি আছে, বা কিবা এটা বস্তু ল'ব পাৰিছে, বা কোনোবা এখন ঘৰ বনাব পাৰিছে। সেইকাৰণে ভিডিঅ'টো বনালেই যেন আৰু বেয়া সেইটোত নহয়। আৰু তেওঁলোকে তাৰ মাজতে সকলোখিনি কৰি গৈছে সকলোৱে। আৰু ভিডিঅ' বনাইছে, দুটকা পাইছে, সকলোকে সহায় কৰিছে নহয় জানো। সেইকাৰণে ভিডিঅ' যিহৰে নহওক ভিডিঅ'টো বনালে, যিদৰে এখন আমি ঘৰ বা কাম কৰিলেহে আমি দুপইচা পাওঁ, বা চাকৰি কৰিলে কোনোবাই বা যি হওক, চবৰে নিজৰ নিজৰ যিটো কৰ্ম, সকলোৱে যিদৰে কৰিলেহে যে মানুহে দুপইচা পায়, ঠিক সেইদৰে সকলে ভিডিঅ' বনালেহেতো পইচা পাব নহয় জানো। ভাত বনাই হওক, শাক বনাই হওক, বা ফুৰিবলৈ যোৱাই হওক, কিবা এটা ভিডিঅ' বনাই দিছে, তেতিয়া তেওঁলোকৰ পেজটো চলিব আৰু তেতিয়া তেওঁলোকে দুপইচা পাব মাহটোত। আৰু সেইটো কোনো বেয়া কথা নহয়। সেইকাৰণে কোনো বেয়া পাব নালাগে। ভিডিঅ' বনাই থকা সকলে ভিডিঅ' বনাই যাওক আৰু তেওঁলোকৰ কাম কৰি যাওক, সহায় সাৰথি সকলোকে কৰি যাওক। কাৰণ ইমান ডাঙৰ এটা সমস্যা আমাৰ অসমত নহয় জানো বাৰু। সকলোৱে সমানে আগবাঢ়ি গ'লেহে সমস্যাৰ সমাধান হ'ব। আৰু তাকে কৈ আজিলৈ আহিছোঁ। বাই বাই।